Hello everyone, welcome back to Gain Gun for Exam YouTube channel. এই ভিডিঅ'টোত মই তোমালোকৰ বাবে কম্পাৰ্টমেণ্টেল এক্সামত কিমান গ্ৰেছ মাৰ্কছ দিয়ে আৰু সকলোৱে গ্ৰেছ মাৰ্কছ পাবানে এই ৰিলেটেড সকলোখিনি কথা ডিটেইলছত ডিছকাছ কৰিম। তো তোমালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাবা আৰু মোৰ কথাখিনি ভালদৰে শুনিবা। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে দেন প্লিজ ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে ব'লা আমি মেইন টপিকত আগবাঢ়ো। তোমালোকে স্ক্ৰীনত এখন মাৰ্কশ্বিট দেখা পাইছা। এই মাৰ্কশ্বিটখন হৈছে 2025 চনৰ কম্পাৰ্টমেণ্টেল এক্সাম দিয়া এজন ছাত্ৰৰ। তেওঁ জেনেৰেল মেথমেটিক্সত গোটেইকেইখন পাৰ্টতে পাছ কৰিছিল, কিন্তু ডেছক্ৰিপটিভ পাৰ্টত তেওঁ আউট অফ 14 অৰ্থাৎ 14 নম্বৰৰ ভিতৰত তেওঁ 10 নম্বৰ পাইছিল, কিন্তু তেওঁক 4 নম্বৰ গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিছিল। তোমালোকে দেখা পাইছা এইটো যে 10 লিখা আছে ইয়াতে, কিন্তু পাব লাগে 14 অৰ্থাৎ 14 মাৰ্কছ, কিন্তু তেওঁ পাইছিল 10 আৰু কিন্তু তেওঁক শেষত 4 নম্বৰ দি তেওঁক পাছ কৰাই দিছিল। চ' তোমালোকেও 4, 3 বা 5 নম্বৰ গ্ৰেছ মাৰ্ক হিচাপে লাভ কৰিব পাৰিবা। আকৌ তোমালোকক মই দেখাই আছোঁ কিছুমান মাৰ্কশ্বিট। এইখন মাৰ্কশ্বিটত তোমালোকে নিশ্চয়কৈ দেখা পাইছা যে ষ্টুডেণ্টজনে ইংলিছত ডেছক্ৰিপটিভ পাৰ্টত তেওঁ ফেইল কৰিছে। তেওঁ 14 মাৰ্কছৰ ভিতৰত মাত্ৰ 9 নম্বৰ পাইছে, কিন্তু তেওঁ OMR শ্বীটত বা অবজেক্টিভ পাৰ্টখনত তেওঁ পাছ কৰিছে। পাছ কৰা নম্বৰ যিমানখিনি লাগে তেওঁ পাছ কৰিছে। তেওঁ 19 নম্বৰ পাইছে আৰু চব পাছ কৰিছে তেওঁ, কিন্তু ডেছক্ৰিপটিভ পাৰ্টত ফেইল কৰাৰ কাৰণে যিজন টিচাৰে চেক কৰিছিল তেওঁক 5 নম্বৰ গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিছে। অৰ্থাৎ 9ৰ লগত যদি আমি 5 যোগ কৰোঁ তেতিয়াহ'লে আমি 14 মাৰ্কছ পাওঁ। তোমালোকে দেখা পাইছা যে প্ৰথম মাৰ্কশ্বিটখনত টিচাৰজনে তেওঁক 4 নম্বৰ গ্ৰেছ মাৰ্ক দিছিল আৰু এইখন মাৰ্কশ্বিটৰ ষ্টুডেণ্টজনে 5 নম্বৰ গ্ৰেছ মাৰ্ক হিচাপে লাভ কৰি টোটেল 34 মাৰ্কছ লৈ ইংলিছখনত পাছ কৰিছে। চ' তেওঁ ফাইনেল ৰিজাল্ট যিটো আছে তোমালোকে নিশ্চয়কৈ স্ক্ৰীণত দেখা পাইছা, সেইটো ছেকেণ্ড ডিভিজন পাইছে আৰু তেওঁ ভালদৰে পাছ কৰিছে। আকৌ তোমালোকে এখন মাৰ্কশ্বিট চোৱা। এই মাৰ্কশ্বিটত তোমালোকে দেখা পাইছা যে ষ্টুডেণ্টজনে জেনেৰেল মেথছত ফেইল কৰিছে। কিয় ফেইল কৰিছে? কাৰণ তেওঁ অবজেক্টিভ পাৰ্টত 16 মাৰ্কছ পাইছে, কিন্তু আউট অফ 14 ডেছক্ৰিপটিভ পাৰ্টত তেওঁ কেৱল 50%হে মাৰ্ক পাইছে, অৰ্থাৎ 7 নম্বৰ পাইছে। ত' 7 নম্বৰ পোৱাৰ কাৰণে তেওঁক তাৰ পৰা গ্ৰেছ মাৰ্ক দিব নোৱাৰে, কাৰণ যদি 7ৰ লগত আমি মেক্সিমাম 5 নম্বৰ যোগ কৰোঁ তেতিয়াহ'লে হয় এইটো 12 নম্বৰ। চ' 12 নম্বৰ পালে ষ্টুডেণ্টজনে অলৰেডি ফেইল কৰিবই। চ' গ্ৰেছ মাৰ্ক দিয়াৰ পিছত তেওঁ ফেইল কৰিব, তো সেয়ে তেওঁক গ্ৰেছ মাৰ্ক নিদিলে। চ' তোমালোকে যদি পাছ কৰিব খোজা, যিকেইজন ষ্টুডেণ্টে এতিয়াও ভাবি আছে যে সকলোৱে গ্ৰেছ মাৰ্ক পাব, এনেকুৱা নহয়। কিছুমানে পাব, যিকেইজনৰ তোমালোকে এটা কথা বুজি লোৱা যে যিকেইজন ষ্টুডেণ্টে ডেছক্ৰিপটিভ পাৰ্টত 11, 10, 12 এনেকুৱা ধৰণৰ নম্বৰ পায়, তেওঁলোকে মাত্ৰ 2 বা 3 নম্বৰৰ কাৰণে ফেইল কৰিবলগীয়া হয়। তেনে ক্ষেত্ৰত তেওঁলোকক গ্ৰেছ মাৰ্ক দিয়া হয়। তোমালোকে যদি বহুত নম্বৰ কম পোৱা, 7 বা 8 নম্বৰ পোৱা, তেতিয়াহ'লে তোমালোকক কিন্তু গ্ৰেছ মাৰ্ক দিয়া নহ'ব, কাৰণ গ্ৰেছ মাৰ্ক দিয়াৰ পিছত তোমালোকে সেইখন ছাবজেক্টত ফেইল কৰিবা। আকৌ এটা কথা যে যিকেইজন ষ্টুডেণ্টে এখনতকৈ বেছি ছাবজেক্টত ফেইল কৰে তেতিয়াহ'লে তেওঁক গ্ৰেছ মাৰ্ক দিব নোৱাৰে, কাৰণ ইমানখিনি গ্ৰেছ মাৰ্ক দিয়া এটা নিয়ম নাই। চ' তোমালোকে এটলিষ্ট 10, 11 নম্বৰ আনিব লাগিব, তেতিয়া তোমালোকে গ্ৰেছ মাৰ্ক পাবলৈ সক্ষম হ'বা। চ' তোমালোকে এতিয়া চোৱা, এইখন হৈছে এখন ষ্টুডেণ্টৰ মাৰ্কশ্বিট যিজনে 3খন ছাবজেক্টত ফেইল কৰিছে: ছ'চিয়েল ছায়েন্স, জেনেৰেল ছায়েন্স আৰু জেনেৰেল মেথছ। তো তেওঁক এইটো ক্ষেত্ৰত গ্ৰেছ মাৰ্ক দিয়াটো সম্ভৱ নহয়, বিকজ তোমালোকে চোৱা, যদি টিচাৰজনে 10 নম্বৰ পোৱাৰ বাবে তেওঁক 4 নম্বৰ গ্ৰেছ মাৰ্ক দিয়ে, তেতিয়াহ'লে তেওঁ এইখন ছাবজেক্টত পাছ কৰিব। কিন্তু তেওঁ MCQত তোমালোকে চোৱা গণিতত 11 নম্বৰ পাইছে, তাত এক্সট্ৰাকৈ আৰু গ্ৰেছ মাৰ্ক দিবলগীয়া হয়। দুয়োখন পাৰ্টতে অৰ্থাৎ ডেছক্ৰিপটিভ আৰু OMR শ্বীটত ফেইল কৰাৰ কাৰণে তেওঁ ফেইল কৰিছে। জেনেৰেল ছায়েন্সতো ছেইম নিয়ম, তেওঁ কেৱল MCQত পাছ কৰিছে, কিন্তু ডেছক্ৰিপটিভ পাৰ্টত ফেইল কৰিছে, 10 মাৰ্ক পাইছে, তাৰ পৰা তেওঁলোকে গ্ৰেছ মাৰ্ক দিব নোৱাৰে। এইটো এটা নিয়ম হয়। আৰু তোমালোকে ছ'চিয়েল ছায়েন্সৰো চোৱা, ডেছক্ৰিপটিভ পাৰ্টত কেৱল তেওঁ 8 নম্বৰ পাইছে। 8 নম্বৰ পোৱাৰ কাৰণে তেওঁ 5 নম্বৰ যদি মেক্সিমাম গ্ৰেছ মাৰ্ক দিয়ে, তেতিয়াহ'লে 8 + 5, তেতিয়াহ'লে এইটো হয় 13 নম্বৰ। 13 নম্বৰ পালে তোমালোকে ডেছক্ৰিপটিভ পাৰ্টত পাছ কৰিব নোৱাৰা। চ' তোমালোকে মিনিমাম যদি কিবাকৈ এখন ছাবজেক্টত তোমালোকে বেয়া কৰা, তেতিয়াহ'লে তোমালোকে যদি মিনিমাম 10 নম্বৰ পোৱা, তেতিয়াহ'লে তোমালোকক গ্ৰেছ মাৰ্ক দিব পাৰে। আৰু গ্ৰেছ মাৰ্ক মেক্সিমাম 5 নম্বৰ, 4 নম্বৰ এই ধৰণে তেওঁলোকে দিয়ে। তো এই আজিৰ ভিডিঅ'টোৰ কাৰণে এইখিনি আছিল কথা। আই হোপ তোমালোকে কথাখিনি বুজি পাইছা যে সকলোৱে গ্ৰেছ মাৰ্ক নাপায়। যিকেইজনে এখন ছাবজেক্টত ফেইল কৰিব, এখন ছাবজেক্ট মানে হৈছে যে এটা পাৰ্টৰ, হয়তো ডেছক্ৰিপটিভ পাৰ্টত নহ'লে OMR শ্বীটত যদি তোমালোকে পাছ কৰিব পাৰা আৰু ডেছক্ৰিপটিভ পাৰ্টত 3 বা 4 নম্বৰৰ কাৰণে পাছ নকৰা, তেতিয়াহ'লে টিচাৰজনে তোমালোকক গ্ৰেছ মাৰ্ক দিব।
কিন্তু তোমালোকে যদি দুখন বা তাতকৈ যদি বেছি ছাবজেক্টত ফেইল কৰা তেতিয়াহ'লে তোমালোকে আকৌ ফেইল কৰিবা। চ' তোমালোকে এইকেইদিনৰ ভিতৰত বহুত বেছি ভালদৰে পঢ়া শুনা কৰা আৰু তোমালোকে নিজৰ ৰিজাল্টটো ঠিক কৰিবলৈ ট্ৰাই কৰা। থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ'। যদি কিবা ডাউট আছে মোক কমেণ্টত জনাবলৈ নাপাহৰিবা, মই তোমালোকৰ কমেণ্টৰ আনচাৰ দিম। যদি ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগৰবোৰৰ সৈতেও শ্বেয়াৰ কৰিবা। থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'।